Hello everyone, welcome back to my YouTube channel Hakorika's Vlog 1. আৰু আজি হৈছে ফেব্ৰুৱাৰী 3 তাৰিখ আৰু আজি হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা। আৰু এয়া মই কাপোৰযোৰ পিন্ধি ললো। আজি আমিও যাম আমাৰ স্কুললৈ। আমাৰ এবাৰ লাষ্ট পূজা মানে এখন স্কুলত। এতিয়া মই আৰু মোৰ বান্ধৱীজনীয়ে ওলালো পূজালৈ বুলি আৰু লগৰবোৰো আহি আছে। এতিয়া আমি বাছেৰে এনেকৈ যাম। আৰু তাইক দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু মোকো কেনেকুৱা লাগিছে কমেন্ট কৰি ক'বচোন। আৰু এয়া গুৱাহাটী ক্লাব পালোৱে আৰু এইখনে হৈছে আমাৰ স্কুল টিচি স্কুল। বাছতো যে ইমান ভিৰ কিন্তু খোজকাঢ়ি আহিলে বেছি সোনকালে পালো হৈ চাগে। কিন্তু যেতিয়াই বিদ্যালয়ৰ ভিতৰত সোমালো তেতিয়াই মনটো আৰু বহুত ভাল লাগি গ'ল। সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। বান্ধৱীবোৰক লগ পালো, ফটো উঠিলো, কথা পাতিলো, বহুতেই ভাল লাগিল। এয়া আমি গেটৰ পৰা সোমায়ে দেখিলো ইমান ছোৱালী, মোৰ লগৰবোৰো আহিছে। আমাৰ যোৱা দেৰিয়ে হৈছিল, তথাপিতো ইমান এতিয়াও ছোৱালীবিলাক আছেয়ে। আমি এতিয়া নিৰ্মালী ল'বলৈ যাওঁ। সকলোৱে ফটো উঠাত ব্যস্ত, আমিও ফটো উঠিম বাৰু, কিন্তু আগে নিৰ্মালীটো লৈ আহোঁ, অলপ চাকি ধূপ জ্বলাই আহোঁ। মাৰ পৰা আশীৰ্বাদ লওঁ যাতে সকলোখিনি ভাল হয়, সকলোৱে বিদ্যা আগুৱাই যাব পাৰে। মাৰ ওচৰত আহিলে মনটো বহুত ভাল লাগি যায়। সকলোৱে ধূপ চাকি দিয়ে আছে। এয়া সৰস্বতী মাৰ প্ৰতিমা। মণ্ডপটোৰ কাষতে এয়া চকী পাৰা আছে, তাতে অভিভাৱকসকলে আহি কেনে বহিছে। আৰু সৰস্বতী পূজা বুলিতো খিচিৰিয়ে মেইন, সেইকাৰণে এইফালে বহিছে আৰু মানুহে খিচিৰি খাবলৈ। আমি অলপ গেটৰ সন্মুখৰ ফালে ওলাই আহিলোঁ ফটো চটো তুলিবলৈ। এয়া ছোৱালীবিলাক সোমাই আছে, ওলাই আছে। মোৰ বান্ধৱী কেইজনী ধুনীয়া ধুনীয়া বান্ধৱী কেইজনীক দেখাই দিছোঁ ৰ'ব। খুশবু, প্ৰাচুৰ্য, কৃষ্ণা এনেকৈ আছে আৰু বহুত কেইজনী আছে। বহুত দিনৰ পিছত লগৰ কেইজনীক লগ পাই পাহৰিয়ে গৈছোঁ ভিডিঅ' কৰিবলৈ। ইমান ধুনীয়াকৈ ভিডিঅ' কৰিব লাগে, পিছতহে মোৰ বেয়া লাগিছে ভিডিঅ' কিয় নকৰিলোঁ। উপায় নাই আৰু, যিখিনি কৰিছোঁ সেইখিনিয়ে আপোনালোকক দেখাইছোঁ। সকলোৱে মানে বেয়া নাপাব আৰু। এইফালে খিচিৰি খাবলৈ বহিছে সকলো, আমিও খালোঁ, কিন্তু সেইখিনি ভিডিঅ' কৰা নহ'লে। উপায় নাই, বেয়া নাপাব আৰু। এইখিনি হৈছে আমাৰ বিদ্যালয়ৰ পৰিৱেশ সৰস্বতী পূজাৰ। আৰু আমিও বহুত ফটো চটো তুলিছোঁ। এয়া মৰম লগা খুশবু আৰু জিন্তি, আমাৰ ধুনীয়াই ছোৱালী, তাই বহুত ধুনীয়া হয়। আৰু এনেকৈ আছে বহুতকেইটা বান্ধৱী আছে, আপোনালোকক দেখাবই নোৱাৰিলোঁ। এইফালে নতুন বিল্ডিংটোত আহিলোঁ আমি ফটো চটো উঠিবলৈ। ইমান ধুনীয়া পৰিৱেশ আৰু ফটো উঠিবও ধুনীয়া হৈছে জেগাখিনি। আৰু এইফালে নতুন বিল্ডিং বনাই আছে আৰু আপোনালোকক ওপৰৰ পৰা ভিউটো অলপমান দেখাই দিছোঁ ৰ'ব। এতিয়া আমি নতুন বিল্ডিঙৰ পৰা তললৈ নামি আহিলোঁ, লাহেকৈ আমি ঘৰলৈ যাম আৰু এইফালে আমাৰ নতুন ক্লাছৰুম। আমি ইয়াতে বহিবই নাপাম এতিয়া, বহুত মিছ কৰিম। এতিয়া আমি পূজা মণ্ডপৰ পৰা ঘৰলৈ আহিলোঁ আৰু সকলোতে ভিৰ, জানেইতো আজিৰ পৰিৱেশটো। আৰু আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। কেনে পালে জনাব, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। থেংক ইউ, বাই।